হেল্ল' এভৰিৱান, মনীষ্মিতাৰ বাৰ্থডে বুলি কেক কিনিবলৈ বাহিৰলৈ আহিলোঁ আৰু আহিয়ে দুজনী সোৱাদ লাগি গ'ল। তাকে দেখি ময়ো থাকিব নোৱাৰি আইচক্ৰীম এটা লৈ ল'লোঁ। আইচক্ৰীমটো কমপ্লিট শেষ কৰি ইয়াত দোকানত আহিলোঁ। পিছে আজি মংগলবাৰ আছিলে নহয়, দোকানবোৰ চব বন্ধ। কেনেবাকৈ কিবা কৰি এটা কেক যোগাৰ কৰিলোঁ তাইৰ বাবে আৰু আহিয়ে চয়নিকা আৰু মই বাৰ্থডে ডেক'ৰেশ্যনত লাগি গ'লোঁ। আকৌ সেইফালে সেই দুজনী মধুস্মিতাৰ লগতে আছিলে, যাতে মধুস্মিতাই সন্দেহ নকৰে, সেইবাবে তাইৰ লগত কিবাকিবি কাম কৰি আছিলে। এইফালে আকৌ আমি গোটেইখিনি কমপ্লিট কৰিলোঁ আৰু ধুনীয়াকৈ কেকটো সজাই বৰাই থৈ দিলোঁ। আশা কৰিছোঁ ভগৱানে তাইৰ সকলো সপোন পূৰণ কৰক আৰু সদায় তাই এনেকৈ হাঁহি থাকক। আৰু এনেদৰে আমি গোটেইকেইজন লগ লাগি তাইৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আৰু এইফালে জুপিটাৰে সকলোকে বাৰ্থডে কেকটো ভগাই দিলে। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম অন্য এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে বাই।